हेलो दोस्तों, की खबर आपनालोকৰ महिमादी चेनेলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মাংস ৰেচিপি এটা দিছো, বলকচোন চাও। একেবাৰে সহজতে বনাব পাৰি। ঘৰতে থকা যিকিটা বস্তু আছে সেইকিটা লৈ বনাব পাৰি। বলক ভিডিঅ'টো আৰম্ভ কৰো। এটা কেৰাহী লৈ লৈছো, তাত মাংস কিডখৰ দি লৈছো। পিয়াজখিনি অলপ ভাঙি লম। কাটি থোৱা পিয়াজখিনি মিহিকৈ কাটি লৈছো। পিয়াজ কিডখৰ দি দিছো। ৰসুন, আদা, আলু সকলোবোৰ লৈ একেলগতে মঠি ল'ব ধুনীয়াকৈ। আপোনালোকে এইখিনি মঠি কিনে ৰাখিও দিব পাৰে 2-1 ঘণ্টা, কিন্তু মোৰ হাতত টাইম নাই। মই লগে লগে বনাম, সেইটো কাৰণে মই ৰাখি থোৱা নাই। লগে লগেও বনাব পাৰে, একো নাই। আৰু মঠি ৰাখিও বনাব পাৰে আপোনালোকে। এতিয়া জিৰা দিছো অলপমান গোন্ধৰ কাৰণে। অলপমান ধনিয়া দিছো। এতিয়া কেঁচা মিঠাতেল অলপ দিছো, 2 চামুচ মান হ'ব। আৰু কেঁচা জলকীয়া 2টা দি লৈছো। আপোনালোকে জ্বলা যিমান খায় ইমান দিব। মোৰ বাচ্চা আছে কাৰণে সি খাবৰ কাৰণে মই ইমান জ্বলা দিয়া নাই। আপোনালোকে যদি জ্বলাকৈ খাব বিচাৰে জ্বলা দি দিব। হালধি দি মঠি লৈছো। খুব ধুনীয়াকৈ মাংসখিনি সানি ল'ব। এতিয়া নিমখো দি দিওঁ, নিজৰ জোখৰ মতে দিব নিমখ। নিমখ প্ৰথমতে সৰহকৈ দি নিদিব, যদি চোকা হয় পিছত বেয়া লাগিব, কিন্তু কম হ'লে দিব পৰা যাব। গেছটো জ্বলাই লৈছো। গেছ জ্বলাই কেৰাহীখন বহাই দিলো লগে লগে। তাৰপিছতে হৈ থাকিব দিয়ক। 25-26 মিনিট মান লাগে সিজিবলৈ। মাংস ৰেচিপিটো ইমান সহজতে বনাব পাৰে। আপোনালোকে মানে পাতি থৈ কিনে গেছটো মিডিয়াম ফ্লেমত ৰাখি কিনে আপোনালোকে এইটো সেইটো কাম কৰি থাকিব। যিমান সহজ বনাবৰ কাৰণে সিমানে টেষ্টি হয় খাবৰ কাৰণে। মাজে মাজে আহি হিলাই থাকিব, লৰাই থাকিব, চেক কৰি থাকিব, চাই থাকিব যাতে তলত লাগি গৈছে নেকি। মই পানী নিদিওঁ, আপোনালোকে মন গ'লে পানী অলপ দি ল'ব পাৰে। গাহৰি মাংস ফ্ৰাই কৰি থোৱা আছিলে, বেটাই খাওঁ বুলি কৈছে, দিছো। পানী নিজে ওলাইছে, অকণো পানী দিয়া নাই। ব্ৰইলাৰ মাংসত পানী ওলায় আৰু, কিন্তু লোকেল মাংসত এনেকুৱাকৈ পানী নোলায়। সেইটো কাৰণে ব্ৰইলাৰ এনেকুৱাকৈ বনাবলৈ ভাল আৰু লোকেল মাংসতকৈ। সিজিও যাব। বইল বুলি ক'ব পাৰে আপোনালোকে, কিন্তু ড্ৰাই হ'ব, গ্ৰেভি নাথাকে। কিবা কাম কৰি আছে ঘৰত, ধৰি লওক আলহী আহিছে বা চিকেন বনাবই লাগে, তেতিয়াহ'লে এনেদৰে বনাই চাব আপোনালোকে। দেখোঁতে সহজ লাগিছে, কিন্তু বনাই খাই চাবচোন এবাৰ, খুব টেষ্ট পাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব। আপোনালোকে যদি লাইক কৰে তেতিয়া মই ভিডিঅ' বনাবলৈ সাহস পাওঁ। আকৌ মোৰ চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। ছাবস্ক্ৰাইব কৰি বেল আইকন দবাবলৈ নাপাহৰিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। মাংস অলৰেডি ৰেডি হৈ গ'ল। বাই বাই।